চাণক্য নীতি আচাৰ্য চাণক্যৰ দ্বাৰা ৰচিত এখন নীতি গ্ৰন্থ, যিখন গ্ৰন্থত জীৱনত সুখময় আৰু সফল কৰি তুলিবলৈ কেইটামান উপযোগী পৰামৰ্শ উল্লেখ কৰা হৈছে। আজিৰ এই ভিডিঅ'টোত তাৰে কেইটামান নীতি আপোনালোকলৈ আগবঢ়াইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ শেষলৈ চাব। আচাৰ্য চাণক্যৰ মতে, যাৰ মন অপবিত্ৰ তেওঁ মন্দিৰলৈ গৈ ভগৱানক পূজা কৰাটো ব্যৰ্থ, কাৰণ পাপ শৰীৰৰ পৰা নহয়, মনৰ পৰাহে সৃষ্টি হয়। যিমানেই গংগা স্নান নকৰা কিয়, গংগাৰ পানীয়ে শৰীৰহে পৰিষ্কাৰ কৰে, মানসিকতা নহয়। আপোন পৰ বিচাৰি মন্তব্য দিয়াজন কেতিয়াও ভদ্ৰ নহয়। প্ৰকৃত ভদ্ৰ সেইজন হয়, যিয়ে ভালটোক ভাল আৰু বেয়াটোক বেয়া বুলি সাহসেৰে ক'ব পাৰে। কেতিয়াও বয়স আৰু টকাক লৈ অহংকাৰ নকৰিব, কাৰণ গণনা কৰিব পৰা বস্তুবোৰ এদিন শেষ হৈ যাবই। সময় হ'ল জীৱনৰ মুদ্ৰা, ইয়াক কেৱল মূল্যৱান বস্তু ক্ৰয় কৰাতহে ব্যৱহাৰ কৰিব। শিক্ষাই আপোনাক শক্তি দিব আৰু চৰিত্ৰই আপোনাক সন্মান দিব। ধৰ্ম যিয়েই নহওক, ভাল মানুহ হওক, হিচাপ কৰ্মৰ হ'ব, ধৰ্মৰ নহয়। মুখত হাঁহি অন্তৰত হিংসা লৈ থকা বন্ধুতকৈ 10জন শত্ৰু থকাই ভাল। এজন গুণী ব্যক্তি 100জন দাম্ভিক মূৰ্খতকৈ উত্তম। ভাগ্য কেতিয়াও হাতৰ ৰেখাত নাথাকে, সিদ্ধান্তহে নিজৰ হাতত থাকে। সম্পত্তি যিমানেই নাথাকক, স্বামী যদি চৰিত্ৰহীন হয়, তেনেহ'লে পত্নীৰ কেতিয়াও সুখ শান্তি নহয়। অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ ভয় নকৰিব। মনত ৰাখিব, ইতিহাসত কেৱল বিপ্লৱীবোৰৰ নামহে লিখা থাকে, খৰি চেলেকাবোৰৰ নহয়। যিখন দেশৰ ৰজা বেপাৰী, সেইখন দেশৰ প্ৰজা ভিক্ষাৰী। সফল হ'বলৈ ভাল বন্ধুৰ প্ৰয়োজন, আৰু বহুত বেছি সফল হ'বলৈ ভাল শত্ৰুৰ প্ৰয়োজন। তিনিটা বস্তুত কেতিয়াও লাজ নকৰিব: পুৰণি পোচাক, বৃদ্ধ মা-দেউতা আৰু সৰল জীৱন যাপন। মহিলাৰ বয়স আৰু পুৰুষৰ উপাৰ্জনৰ বিষয়ে কেতিয়াও সুধিব নালাগে, কাৰণ মহিলাই সদায় আনৰ বাবে জীয়ায়, আনহাতে পুৰুষে কেতিয়াও নিজৰ বাবে উপাৰ্জন নকৰে। কাকো সৰু বুলি নাহাঁহিব, কাৰণ ভৰিৰ তলৰ দুবৰিহে পূজাত লাগে, মূৰৰ ওপৰৰ বৰগছ নহয়। অতিৰিক্ত অহংকাৰ পতনৰ লক্ষণ, আৰু অতিৰিক্ত সৰলতা ঠগন হোৱাৰ লক্ষণ। সূৰ্যৰ তাপ আৰু পিতৃৰ ক্ৰোধ সহ্য কৰিবলৈ শিকক, কাৰণ সূৰ্য ডুবি গ'লে পৃথিৱী অন্ধকাৰ হৈ যায়, আৰু পিতৃ নহ'লে জীৱন অন্ধকাৰ হৈ যায়। মাটিত পৰি থকা চেনি পিপৰাইহে উঠাব পাৰে, হাতীয়ে নোৱাৰে। সৰু বুলি কাকো উপলঙা নকৰিব। কেতিয়াবা সৰু মানুহেই বহুত ডাঙৰ কাম কৰিব পাৰে। জীৱনত ডাঙৰ কিবা পালে সৰুবোৰক পাহৰি নাযাব। এটা সৰু বেজীয়ে যি কাম কৰিব পাৰে, এখন তৰোৱালে সেইটো কৰিব নোৱাৰে।